নমস্কাৰ, আছামিজ ৰেচিপি টিপছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চিম্পুল ৰেচিপি। আহকচোন ভিডিঅ'টো। এই ৰেচিপিটোৰ বাবে মোক লাগিব বইল কৰা কঁঠাল গুটি, আলু, চয়াবিন, নহৰু, আদা বটা, পিঁয়াজ, বিলাহী। এতিয়া মই কেৰাহী এটাত তেল দিছোঁ গৰম হ'বলৈ। তেলখিনি গৰম হৈ আহিছে। এতিয়া মই ইয়াত দিম চয়াবিনখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া মই ইয়াত এড কৰিম নিমখ। এতিয়া মই ভালদৰে ভাজি ল'ম। চয়াবিন ফ্ৰাই কৰা তেলতে দিম পিঁয়াজ, জলকীয়া, ইয়াত দিম তেজপাত এখন, ৰঙচুৱা হোৱাকৈ ভাজি ল'ম আৰু গোটা জিৰা অলপ দিম। ভালদৰে ভাজা হৈ গৈছে। এতিয়া মই দিম ইয়াত নহৰু, আদা বটাখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভাজি ল'ম ভালদৰে। ইয়াত দিম বিলাহীখিনি ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াত দিম নিমখ আধা চামুচ। নিমখ দি দিলে সোনকালে বিলাহীখিনি গলি আহে, সেইবাবে মই বিলাহীখিনি অলপ সময় গলালৈকে ভাজি ল'ম। বিলাহীখিনি এনেদৰে গলি আহিছে, দেখিছে নহয়, বিলাহীখিনিৰ পৰা তেল ওলাই আহিছে। এতিয়া ইয়াত মই দিম হালধি। এতিয়া মই ইয়াত দিম বইল কৰা কঁঠাল গুটি, আলুখিনি ভালকৈ ভাজি ল'ম। এতিয়া মই ইয়াত দিছোঁ চয়াবিনখিনি দিয়াটো দেখুওৱা নহ'লে, যিহেতু মই দিছোঁ জলকীয়া গুড়ি আধা চামুচ, গৰম মছলা আধা চামুচ, জিৰা গুড়ি আধা চামুচ। ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই ইয়াত দিছোঁ ধনিয়া গুড়ি আধা চামুচতকৈ কম। এতিয়া মই দিছোঁ জালুক। মই ইয়াত দিম পানী আধা কাপ। এতিয়া মই ভালদৰে উতলিবলৈ দিম। এতিয়া এইখিনি ৰেডি হৈ আহিছে। মই ইয়াতকৈ আৰু ডাঠ নকৰোঁ, কাৰণ ঠাণ্ডা হ'লে নিজে নিজে শুকাই আহিব। এনেদৰে বনাই খাবচোন, বহুত টেষ্টি হয় খাবলৈ। চব্জিখন ৰেডি। এয়া দেখিছে কিমান ধুনীয়া হৈ আহিছে। এতিয়া মই বাতি এটাত লৈ পৰিৱেশন কৰি দেখাম। আপোনালোকে ইয়াৰ ৰুটিৰ লগত বা ভাতৰ লগত খাই চাবচোন, খাবলৈ বহুত ধুনীয়া হয়। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।